Hello, welcome to my YouTube channel. পুনৰ এটা ভিডিঅ'লৈ মই বন্দনাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকক যেহেতু এই কেইদিন বিহুৰ কাৰণে মই খুব ধুনীয়া ধুনীয়া গহনা দেখাই আছোঁ আৰু আজি ভাবিছোঁ এখন নতুন মই বুটিকত আহিছোঁ আৰু মই ভাবিছোঁ আপোনালোকক আজি অকণমান কাপোৰ কালেকশ্যন আৰু গহনাৰ কালেকশ্যন দেখাওঁ যিহেতু বিহু আৰু বিয়া নহয় জানো গতিকে এখন নতুন বুটিকত আহিছোঁ ডনামিতা খুব ধুনীয়া এখন বুটিক গতিকে আহক ভিতৰলৈ সোমাই যাওঁ আৰু বুটিকখনতনো কি কালেকশ্যন ৰাখিছে কৈছে একেবাৰে নতুন বুটিক বুলি গতিকে আমি চাম কালেকশ্যনখিনি আৰু আপোনালোককো দেখাম আৰু বুটিকখন কাৰ হয় এই বাৰ লগতো চিনাকি কৰাই দিম তেওঁৰ লগতে আমি গোটেই কালেকশ্যনখিনি চাম গতিকে আহক পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ আহি পালোহি বুটিকৰ ভিতৰত চাওক খুব ধুনীয়া বুটিক এখন এক নতুনকৈ ষ্টাৰ্ট কৰিছে যিহেতু বায়ে আৰু আজি আপোনালোকক ইয়াৰ কালেকশ্যনখিনি দেখাম মই ভাবিছোঁ যিহেতু ক'লোৱেই এপ্ৰিল মাহ বিহু নহয় জানো আৰু বিহু মানেই এপ্ৰিল মাহ মানে বিয়াৰ বতৰ গতিকে অকণমান আমি পাটৰ কাপোৰ চাওঁ আৰু ইয়াতে টচ মুগা খুব ধুনীয়া ধুনীয়া কালেকশ্যন আছে আৰু বেলেগো বহুত কালেকশ্যন আছে দেই মই পাট আৰু মুগাটোহে কৈছোঁ গতিকে আমি কালেকশ্যনখিনি অকণমান চাওঁ আৰু ইয়াতে এই যিখন বুটিকখনৰ অ'নাৰ তেওঁ আছে যিহেতু তেওঁৰ লগতো কথা পাতিম কাৰণ গোটেই কাপোৰখিনি তেওঁৰ লগতেই চাম আমি আপোনালোকক যিহেতু কৈছোঁ এখন খুব ধুনীয়া বুটিকত আছোঁ আৰু ইয়াৰে যিখন ডনামিতা খুব ধুনীয়া এটা নাম ডনামিতা আৰু এই বুটিকখন হৈছে বা প্ৰথমে শুভেচ্ছা জনাইছোঁ নতুন বুটিকখন অপেনিঙৰ কাৰণে আৰু ভাবিছোঁ ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আছে মুগাৰ দেখিছোঁ আৰু টচ মুগা পাটৰ আৰু এতিয়া যিহেতু বিহু মানে লগতে বিয়াও আমি অকণমান কেইটামান কালেকশ্যন চাওঁ দামবিলাক আপুনি জনাই দিব যাতে সুবিধা হয় আৰু মোৰ চকুত একদম প্ৰথমতে লাগিছে যে ৰেড কালাৰ কাপোৰ সেইটোৱে চাওঁ ন গোটেই চব দেখাইছোঁ আপোনালোকক আমি আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে বা আৰু মই দুজনীয়ে ৰেড পিন্ধি আছোঁ আজি আৰু এতিয়াও প্ৰথম ৰেডতে হাত দিছোঁ এইটো চব খুব ধুনীয়া কাপোৰ চিলভাৰ গুণা একদম ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক চব চিলভাৰত আছে ডিজাইনটো গোটেই গাতে আছে এইটো খুব ধুনীয়া কাপোৰ মানে কইনায়ো পিন্ধিব পৰা বা বিয়াত আপুনি কাৰোবাৰ বিয়া হ'লেও পিন্ধিব পৰা যে খুব ধুনীয়া কাপোৰ চাওক এইটো বা অৰিজিনেল পাট হয় ন এনেকুৱা প্ৰাইচবিলাক পাটৰ কাপোৰৰ কিমানৰ পৰা আৰম্ভ হ'ব 12,000 পৰা এইটো ৰেড আৰু ইয়াৰ মেখেলাখন আৰু ব্লাউজটো আপোনালোকে এনেকৈ ৰেডতে পাব ৰেড আছে হয় ন তো নিজেই লৈ আহিছোঁ নমাই আৰু এইবাৰ এযোৰ দেখাইছোঁ এইযোৰ বেবী পিংক কিন্তু বেবী পিংক কয় এইটো খুব ধুনীয়া কালাৰ চাওক একদম জোৰোণত পিন্ধিবৰ কাৰণে গোটেই গুণাৰ কাম আছে চাওক খুব ধুনীয়া এযোৰ কাপোৰ এইযোৰ অকণমান মেলিবাৰ মই দেখাওঁ আপোনালোকক চাওক গোটেই গাটোতে এনেদৰে কাম আছে দেখিছেনে গোটেই গাটোতেই পাব আপোনালোকে এনেদৰে এটা এটা অকণমান ডাঙৰ বুটা আৰু মাজে মাজে একদম সৰুকৈ গোটেই গাটোতেই বুটা পাব এনেদৰে খুব ধুনীয়া এযোৰ কাপোৰ একদম জোৰোণত পিন্ধিবৰ কাৰণে একদম পাৰফেক্ট কাপোৰ মানে এযোৰ জোৰোণৰ কাৰণে অকণমান দেখাই দিছোঁ আপোনালোকক কালেকশ্যনখিনি তেনেকৈ এযোৰকৈ দেখাম বাৰু এইযোৰৰ প্ৰাইচটো কেনেকুৱামান হ'ব এইটো 12,000 ন 12,000 বুলি কৈছে বিহুৰ কাৰণে আচ্ছা ডিছকাউণ্ট হৈ 12,000 দেই এতিয়া আপোনালোকে বিহুৰ কাৰণে আহিব পাৰিব খুব ধুনীয়া ধুনীয়া কালেকশ্যন আছে আপোনালোকে কাৰোবাৰ যদি বিয়া আহি আছে তেনেহ'লে আপোনালোকে ইয়ালৈ আহিব পাৰিব মই তেনেকুৱা বহুত কাপোৰ আছে অকল মাজে মাজে কেইযোৰমান দেখাম কাৰণ গোটেইখিনি দেখাই থাকিবলৈ বাৰু এটা ভিডিঅ'ত পচিবল নহয় এইযোৰ চাওঁ
আৰু আপোনালোকক এযোৰ দেখাইছো এইযোৰ চাওক এযোৰ হোৱাইটত কাপোৰ এযোৰ আছে খুব ধুনীয়া কাপোৰ চাওকচোন একদম হেভি ৱৰ্ক এযোৰ চাওক চিলভাৰ গুণা আছে লগতে এইটো মেৰুন কালাৰত গোটেই বুটা বুটা আছে খুব ধুনীয়া লাগিছে কাপোৰযোৰ আৰু এইটো চিল্ক পেষ্ট কৰা আছে আপোনাৰ সিল্ক মাৰ্ক আছে ন ইয়াতে আপোনালোকে আহিলে এইটো সিল্ক মাৰ্ক টিকটো দেখা পাব এইটো লগোৱা আছে মানে আপোনালোকে টেষ্টিং হয় কাপোৰযোৰ মানে পিয়ৰ পাট হয় নে নহয় সেইটো টেষ্টিং কৰা আছে গতিকে এইটো পিয়ৰ পাট আপোনালোকে আহিলে ধুনীয়াকৈ ল'ব পাৰিব খুব ধুনীয়া কাপোৰ এযোৰ এযোৰ চাওক মানে পিন্ধিলে খুব ধুনীয়া লগা এযোৰ কাপোৰ আৰু এযোৰ আমি চাওঁ কালাৰকেইটা অলপ বেলেগ বেলেগ চাব বিচাৰি আছোঁ এইবাৰ পাৰ্পুলৰ হয় এইটো চাব পাৰোঁ আৰু এযোৰ হৈছে পাৰ্পল কালাৰ চাওক একদম কালাৰকেইটা খুব ধুনীয়া ধুনীয়া আৰু ফুলখিনিও খুব ধুনীয়া দেই ইয়াৰে গোটেই কাপোৰকেইটাৰ এইটো গোটেই চিলভাৰ ৱৰ্ক চাওক এয়া গোটেই গুণা ৱৰ্ক কৰা আছে এইযোৰ কাপোৰ খুব ধুনীয়া আৰু ইয়াৰ লগত মিলাই আপোনালোকক দেখাম বাৰু মই আৰম্ভ কৰিছোৱে যিহেতু ইয়াৰ লগত মিলাই আপোনালোকে ইয়াত জুৱেলাৰী লৈ যাব পাৰিব যেনেকৈ পচন্দ হয় তেনেকুৱা জুৱেলাৰী ইয়াতে আছে গতিকে আপোনালোকে বিয়াৰ বজাৰ কৰিবৰ কাৰণে মানে একেখনতেই সকলোখিনি পাই যাব চাওক খুব ধুনীয়া ধুনীয়া কাপোৰকেইযোৰ এইবিলাকতো গোটেইখিনি পিয়ৰ পাতেই বাৰু পিয়ৰ পাত এইযোৰ আমি যোনটো চাইছিলোঁ তাৰ নেকি নহয় ন এইটো বেলেগ হোৱাইটত ন পিংক কালাৰ আছে গ্ৰে কালাৰ পিংক গুণা দিয়া পিংক গুণা ন আৰু এইযোৰ চাওক এইটো গ্ৰে কালাৰত এইযোৰ পুৰা হেভি চাওক দেখিছে এইটো পিংক গুণা এইটো চাওক এইটো পিংক গুণা গোটেইটো আৰু চিলভাৰ গুণাও আছে আৰু অকণমান কপাৰ গুণাও মিক্স তেনেকৈ কৰি এইটো খুব ধুনীয়া এযোৰ মাজে মাজে একদম পিংকত আছে এইটো গুণা চাওক এইটো পাটৰ কাপোৰ আছে এইটো হোৱাইটত যিহেতু আহিছে হোৱাইট এইযোৰ হোৱাইট য়েল্ল' এইকেইযোৰ চাওক খুব ধুনীয়া এযোৰ কাপোৰ দেখাইছোঁ এইযোৰ দেখিছে টচ মুগা এইটো বা অৰিজিনেল টচ হয় অৰিজিনেল টচ ন এইযোৰ চাওক খুব ধুনীয়া এযোৰ কাপোৰ আৰু ইয়াৰ প্ৰাইচবিলাক কিমান দিব 15,000 ন 15,000 যোনটো চেল্ফ বৰ্ডাৰ ইয়াত মানে আপোনাৰ পাৰি লগাব নালাগে ইয়াত বৈ দিয়া আছে দেখিছেনে এটা এটা ফুল ধুনীয়াকৈ বৈ দিয়া আছে এইযোৰ 15,000 বুলি কৈছে দেখিছে খুব ধুনীয়া কাপোৰ আচলতে বহুত হেভি আৰু পিয়ৰ টচ দেই এইযোৰ আপোনালোকক পুনৰবাৰ জনাই দিছোঁ পিয়ৰ টচ আৰু খুব ধুনীয়া এযোৰ দেখিছোঁ বা এইযোৰ চাওক ব্লুযোৰ এইযোৰ হয় ন আৰু এতিয়া এযোৰ দেখাইছোঁ চাওক একদম ৰেডত বিহু বুলি ক'লে একদম ৰঙা নহয় জানো এইযোৰ একদম চাওক একদম হেভি কাপোৰ চাওকচোন কেনেকুৱা ধুনীয়া কাপোৰ বা চাওক আপোনালোকে মই আপোনালোকে গাত লৈ দেখাই দিছোঁ মানে বিহুৰ বতৰত এনেকুৱা এযোৰ কাপোৰ পিন্ধিলে মনটো ভাল লাগি যাব চাওক বিৰাট ধুনীয়া কাপোৰ এযোৰ দেখিছেনে একদম ৰঙা একদম ডাঙৰ ডাঙৰ বুটা আৰু মাজত একদম সৰু সৰু বুটা চাওক দেখিছেনে খুব ধুনীয়া ডিজাইন এযোৰ আৰু মেখেলাখন বা এবাৰ দেখাই দিয়া তুমি এইখন মেখেলাখন চাওক খুব ধুনীয়া কাপোৰ এযোৰ আৰু অৱশ্যে এতিয়া কাপোৰখিনি ৰেডি কৰি থোৱা নাই আপোনালোকে যেতিয়া ইয়াত আহি পচন্দ কৰিব আপোনালোকক ৰেডি কৰি দিব বায়ে যেনেধৰণে লাগে তেনেকুৱাকৈ ৰেডি কৰি দিব এইটো কাষত পাৰি থাকিব ন এইটো পাৰি আছে আপোনালোকক এটা যোনটো ব্লেকযোৰ দেখালোঁ তাত আপোনাৰ পাৰি নাছিল কাষত বৈ দিয়া আছিলে কিন্তু ইয়াতে আপোনালোকে এক্সট্ৰাকৈ পাৰি পাব যোনটো আপোনালোকে লগাব পাৰিব পাৰি লগাব লাগিব আৰু পাৰিটো খুব ধুনীয়া চাওক একদম ওচৰৰ পৰা দেখাই দিছোঁ কাপোৰ চাওক খুব ধুনীয়া এযোৰ কাপোৰ এইযোৰ আৰু এযোৰ দেখিছোঁ খুব ধুনীয়া ব্লুত এযোৰ আছে ব্লুত এযোৰ খুব ধুনীয়া কাপোৰ আছে মই আপোনালোকক দেখাইছোঁ কৈছোঁ নহয় মোৰ একদম নিজৰে ভাল লাগি গৈছে মানে কাপোৰৰ কালেকশ্যনখিনি ইমানেই ধুনীয়া বা ইয়াত আৰু বিহুৰ কাৰণে মানে একদম খুব ধুনীয়া ধুনীয়া কাপোৰ আছে এইযোৰ চাওক আচলতে বিহু বুলিয়ে নহয় আমি বিয়া বাৰুতো পিন্ধিলেও খুব ধুনীয়া লাগে বিহুৰ বতৰত যদি আপোনালোকে পিয়ৰ এনেদৰে টচ মুগাৰ কাপোৰ পিন্ধে কাৰণ আজিকালি পটককৈ আমি মুগা কাপোৰ এযোৰ ল'ব নোৱাৰোঁ বহুত বেছি দাম হৈ যায় মুগাৰ এযোৰৰ কিন্তু টচ মুগাৰ যদি পিয়ৰ পিন্ধে তেতিয়াও বহুত ভাল লাগে এইযোৰ চাওক এইযোৰ বহুত ধুনীয়া কাপোৰ এইযোৰ চাওক এইযোৰ দেখাই দিছোঁ ব্লু যিসকলে ব্লু কালাৰ ভাল পায় বুঢ়া আছে বুটা গোটেই এয়া দেখাই দিছে বাই গোটেই বুটা আছে গাটোত আৰু আচলতেতো মই দেখাইছোৱে আৰু পাৰিটো এইটো এইযোৰ আৰু মেখেলাখন এবাৰ বাই দেখাই দিব আপোনালোকক এইখন হ'ল মেখেলা চাওক
এইযোৰ খুব ধুনীয়া কাপোৰ হয় নাই আপোনালোকে কমেণ্টত জনাব কিন্তু কোনযোৰ ভাল লাগিছে ল'ব যদি নোৱাৰেও কিন্তু তথাপিও চাই লৈ কমেণ্ট কৰিব আমাক আৰু এইযোৰ কাপোৰ লৈ আছো হাতত এইযোৰ হ'ল গোল্ডেন গুণা আৰু লগতে আছে গোটেই মেৰুন কালাৰৰ ফুল এইযোৰ চাওক এইযোৰ খুব ধুনীয়া এইযোৰো একদম ধুনীয়া কাপোৰ এনেকৈ ভিতৰত গোটেই এনেদৰে দুটা গুণাৰে কাম পাব গোটেই গাতে বুটা আছে আৰু আচলটো দেখাই দিছো চাওক আপোনালোকক এনেদৰে ডাঙৰ এটা ফুল পাব আৰু একদম এইটো মেইন আচলটো চাওক একদম হেভি কাপোৰ এইযোৰ এই গোটেইখিনি দাম বা 15,000 নে 15,000 পৰা ষ্টাৰ্টিং হ'ব 15,000 পৰা ষ্টাৰ্টিং হেভি হয় এইযোৰ মেখেলাখন দেখালেই বাই আৰু আপোনালোকক ৰেডি কৰি দিম বুলি ক'লেই আৰু এইযোৰ দেখিছিলোঁ কাপোৰ এইযোৰ আৰু এযোৰ আছে খুব ধুনীয়া কাপোৰ এযোৰ কিন্তু বহুত কালেকশ্যন আছে দেই মই কৈছোঁৱে মই গোটেইখিনি চোৱা নাই মই আপোনালোকক চবৰে এযোৰ যোনকেইটা মোৰ চকুত পৰিছে সেইকেইটাহে দেখাই দিছোঁ আৰু এযোৰ আছে এইযোৰ দেখাই দিম আপোনালোকক এতিয়া এইযোৰ চাওক এইযোৰ কাপোৰ চাওকচোন এইযোৰ একদম আচলতে একদম কিবা আনকমন দেখিছে নাই জাকৈ বাই আছে মই এতিয়া ভাবি পালোগৈ এইযোৰ চাওক দেখিছেনে জাকৈ মাৰি আছে এয়া আৰু সৰু বুটা আছে গোল্ডেনত আছে আৰু এইটো মেৰুনেই হয় আৰু অকণমান ডাৰ্ক মেৰুন যোনটো হয় ডাৰ্ক মেৰুনটো এইযোৰ খুব ধুনীয়া কাপোৰ চাওক জাকৈ বৈ থাকে চাওকচোন দেখাইছোঁ আপোনালোকক আকৌ এবাৰ আচলটো চাওক খুব ধুনীয়া আচলটো আৰু এইযোৰ দেখাইছোঁ আপোনালোকক এইটো চাওক এইটো টচত এইটো হোৱাইট আছে দেখিছেনে ফুল এইযোৰ বৰ ধুনীয়া মানে আপুনি এইযোৰ পিন্ধিবলৈ খুব ধুনীয়া লাগিব কাপোৰযোৰ কিছুমান কাপোৰ পিন্ধিলে যে গৰ্জিয়াছ ফিল এটা হয় তেনেকুৱা কাপোৰযোৰ এইযোৰ বা এইযোৰ প্ৰাইচটো কিমান হ'ব এইটো 13,000 এইযোৰ 13,000 বুলি কৈছে এইযোৰ চাওক খুব ধুনীয়া কাপোৰ এইযোৰ আপোনালোকক মই গোটেই মেলি দেখাই দিয়া নাই ভিতৰতো এনেদৰে ভিতৰত এইটো একো নাই ভিতৰটো চিম্পুলকৈ আছে আৰু এনেদৰে আচলটো আছে এইটো দেখিছে আচলটো আপোনালোকক দেখাই দিছোঁ আৰু এইযোৰ বাই হাতত লৈ আছে সেইযোৰ খুব ধুনীয়া কাপোৰ সেইযোৰ মই আপোনালোকক আৰু মেলি লৈ পিন্ধি দেখাই দিম আৰু ৰ'ব কেনেকুৱা হওক এইযোৰ চাওক এইযোৰ আছে খুব ধুনীয়া কাপোৰ এইযোৰ চাওকচোন এইযোৰ বহুত হেভি কইনাক দিবৰ কাৰণে বিৰাট ধুনীয়া কাপোৰ এইযোৰ বিয়াত দিবলৈ আপোনালোকে বিয়াত মানে খুব ধুনীয়াকৈ কাৰোবাক গিফ্ট কৰোঁ বুলি ক'লে বিয়াত কইনাৰ লগত দিওঁ বুলি ক'লেও বা কইনাক এনেই গিফ্ট কৰোঁ বুলি ক'লেও পাৰে এইটো চাওক আচলটো খুব ধুনীয়া এইটো প্ৰথমতে চিলভাৰ আছে এইফালে একদম মেৰুন আছে আৰু বহুত হেভি চাওক মই দূৰৰ পৰা আকৌ এবাৰ দেখাই দিছোঁ এইযোৰ আৰু গোটেই ভিতৰত চাওক চিলভাৰ আৰু মেৰুনৰ একদম ডাঙৰ এটা কাম কৰা আছে দেখিছে গোটেই এটা এইযোৰ খুব ধুনীয়া এইযোৰ দামটো 15,000তকৈ বেছি হ'ব এইটো নাই ইমান নহয় নেকি 14,000 মই মানে এইটো উল্টাহে বুজিলোঁ একচুৱেলি এইযোৰ খুব ধুনীয়া কাপোৰ এইযোৰ আৰু বহুত কেইযোৰ আছে দেই আপোনালোকক মই নিজে এবাৰ দেখাই দিওঁ এইফালে চাওক খুব ধুনীয়া আছে এইযোৰ আছে সকলোৱে ডাৰ্ক কালাৰ ভাল নাপায় আৰু অকণমান এজেড কোনোবাই যদি পিন্ধিব বিচাৰে তেনেহ'লে এনেকুৱা কালাৰবোৰ পিন্ধিলে খুব ধুনীয়া লাগে এৰী ফুল ন এইযোৰ চাওক এইযোৰ টচত এৰী বোৱা আছে আৰু চিলভাৰ গুণা এইযোৰ আৰু মাজত এনেদৰে এটা বুটা আছে আপোনালোকৰ বুটাখিনিতো দেখাই গৈছোঁৱেই সকলোতে কিন্তু মাজত কাম কৰা আছে অকল যোনযোৰ হোৱাইট ফুল দেখাইছোঁ সেইযোৰহে ভিতৰতো চিম্পল এইটো দেখিছে এনেদৰে বুটা পাব গোটেই চিলভাৰ আৰু এৰী সেইটো ক'লেই বাই এৰী ফুল বুলি আচলটো এৰী আৰু ইয়াৰে যোনটো পটিটো এইটো পাৰিটো এইটো হ'ব এইটো চাওক আৰু ইয়াৰে গোটেইখিনি আপোনালোকক ৰেডি কৰি নিজে ল'লেও কৰিব পাৰে নাইবা ইয়াতে আপোনালোকে আহিলে ৰেডি কৰি দিব পাৰে এইযোৰ চাওক এইযোৰ একদম হেভি মই এবাৰ গাটোলৈ দেখাই দিছোঁ আপোনালোকৰ ৰ'ব চানচেটা পিন্ধিয়ে লৈছোঁ বিৰাট ধুনীয়া কাপোৰ এইযোৰ চাওক একদম কইনা ফিল এটা আহি গৈছে নিজৰ এইযোৰ খুব ধুনীয়া কাপোৰ একদম হেভি ৱৰ্ক মানে একদম এইযোৰ চাওক একদম ডাঙৰ গল্ডেন বুটা আৰু মাজত আছে আপোনাৰ মেৰুন কালাৰ একদম ডাৰ্ক মেৰুনটো আছে খুব ধুনীয়া কাপোৰ এইযোৰ এইটো আৰু বুটিকখনৰ এড্ৰেছটো এবাৰ মোক বায়ে কৈ দিব যিহেতু কাপোৰখিনি চাই আছোঁ আৰু অলপ চাই লওঁ আমি আৰু এতিয়া বায়ে মেখেলাখন দেখাই দিম বুলি কৈছে মেখেলাখন এইখন চাওক কাপোৰযোৰৰ মেখেলাখনো খুব ধুনীয়া এইযোৰ গোটেই কাপোৰযোৰ মানে বিৰাটেই ধুনীয়া মই কৈছোঁ নহয় একদম কইনাক দিব পৰা মানে একদম খুব ধুনীয়া কাপোৰ যদি বিয়া দিনা কইনাজনীয়ে পিন্ধি বহি থাকে ন কাপোৰযোৰ খুব ধুনীয়া লাগিব এইযোৰ খুব ধুনীয়া এযোৰ কাপোৰ আৰু চাওক একদম মই হাতত লৈ আছোঁ দেখিছেনে হাতত একদম এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ কাপোৰ লৈ আছোঁ গোটেইকেইযোৰ টচ মুগাৰ খুব ধুনীয়া কাপোৰ
এইকেইযোৰ ভাবিছোঁ আপোনালোকক একদম মেলি নেদেখাওঁ আৰু চাওক ইয়াতে আপুনি ফুল ক্ৰীমকেইটা পাব দেখাই দিছোঁ আপোনাক ব্লু কালাৰ ফুল পাব পিংক আছে যিটো ৰাণী পিংক ব্লু এইটো স্কাই ব্লু এনেদৰে খুব ধুনীয়া কালাৰ আৰু ভিতৰতো এনেদৰে গোটেই গাতে পাব কাম কৰা এটা এটা ফুলকে বুটা আছে গোটেই ডাঙৰ ডাঙৰকে এইটো চাওক খুব ধুনীয়া এইযোৰ খুব ধুনীয়া কাপোৰ মানে যোনবিলাক কালাৰফুল ভাল পায় তেওঁলোকৰ কাৰণে খুব ধুনীয়া কাপোৰ আৰু এইযোৰ চাওক ৰেডত এইটো গছ বুটা কয় ন গছ এইটো হেভি হয় এইটো হেভি ন এইটো চেল্ফ বৰ্ডাৰ চাওক এইটো মই আপোনালোকক যে আৰু এযোৰ কাপোৰ দেখাইছিলোঁ ব্লেক এযোৰৰ দৰে ইয়াতে পাই যাব ডাইৰেক্ট আপোনালোকে আৰু এইটো গাটোত এইটো পাব আপোনালোকে গোটেই এইটো ৰেডত আৰু এইবাৰ দেখাইছোঁ এইযোৰ একদম ডাৰ্ক মেৰুনত চাওক মেৰুনত এইযোৰ খুব ধুনীয়া কাপোৰ এযোৰ আৰু এইযোৰ মানে দহি কৰাই আছে এইটো চেল্ফ বৰ্ডাৰ হয় এইটো চেল্ফ বৰ্ডাৰ ন এইযোৰ চাওক এইযোৰ একদম হেভি কাপোৰ এযোৰ এইটো ৰেডি আছে ৰেডি এইযোৰ পৰা ৰেডি হৈ আছে কাপোৰ একদম নিব পৰা হৈ আছে মানে খুব ধুনীয়া কাপোৰ এযোৰ আৰু দেখাইছোঁ আপোনালোকক এইযোৰ চাওক পিংকত এইযোৰ পিংকত এইযোৰ দেখাই দিওঁ আপোনালোকক পিংক গুণা ন এইযোৰ খুব ধুনীয়া কাপোৰ চাওক এইযোৰ মই আচলটো দেখাই দিওঁ প্ৰথমতে এইটো আচলটো আৰু ভিতৰত গোটেই গাটোতে এনেদৰে ৱৰ্ক কৰা আছে চাওক পিংক গুণাৰে গোটেই কাপোৰযোৰ খুব ধুনীয়া এযোৰ কাপোৰ এইযোৰ একদম চাইনিং এটা আছে গুণাটোৰ কাৰণে পিংক গুণা যিহেতু এটা এইটো মই একদম মানে নতুন বস্তু এটা দেখিলোঁ পিংক গুণাটো ভাল লাগিছে ভাল লাগিছে নতুন কাপোৰ যিহেতু আৰু ইয়াতে বহুত কাপোৰ আছে মই এবাৰ আপোনালোকক এনেই ওচৰৰ পৰা দেখাই দিওঁ এইফালে বহুত মানে কালেকশ্যন আছে এয়া চাওক মই হাতত এটা দেখিছেনে একদম প্লেইন কাপোৰ এটা লৈ আছোঁ কি বাৰু কওকচোন দেখি লাগিছে নাই এইটো হ'ল মুগা আৰু টচ মিক্স 50-50 মানে মুগাও আছে আৰু পিয়ৰ টচটো আছে মিক্স আপোনালোকে এনেদৰে ইয়াৰ পৰা নি চাদৰ চিলাব পাৰে মেখেলা বনাব পাৰে আপোনালোকে কুৰ্তা বনাব পাৰে চাৰ্ট বনাব পাৰে ব্লাউজ বনাব পাৰে কোট বনাব পাৰে আপোনালোকে সকলোখিনি কৰিব পাৰিব এইটো দেখিছেনে এনেদৰে থান কাপোৰ মানে এইটো মুগাৰ আৰু টচৰ বা এইবিলাকৰ কিমানকৈ হ'ব মিটাৰবিলাক মিটাৰকে তোমাৰ 4,000 ন 4,000 5,000 এনেকুৱাকৈ কৈছে বাই আৰু কৈছোৱে আপোনালোকক বিহুৰ কাৰণে যিহেতু অফাৰ দিছেই বাই বিহুৰ অফাৰ আৰু নতুন বুটিক আপোনালোকে আহিব পাৰে চাবৰ কাৰণে এয়া আৰু দেখাওঁ এইখিনিতে আছে এখন যিয়ে নহওক ন যিমান যি নেদেখালেও একদম পিয়ৰ মুগাটো চুবলৈ পালে মানে ভাল লাগি যায় যিমান যি হওক একদম পিয়ৰ মুগাটো সমান একো হ'ব নোৱাৰে গতিকে হাতত লৈ আছোঁ একদম এখন মুগাৰ ৰিহা এখন চাওক বিহু নাচনীসকলৰ কাৰণে আৰু আমি আমাৰ ঘৰত অসমীয়া মানুহে কিন্তু এখন মুগাৰ ৰিহা ৰাখোৱেই পিয়ৰ এখন যেনে তেনে নহয় আইতাই বোৱা হওক বা এখন কিনি হ'লেও আমি ৰাখোঁ এইখন চাওক একদম আচলটো খুব ধুনীয়া একদম যোনটো তেজ ৰঙা ৰেডটো মানে সঁচাকৈ একদম ৰেড মানে টিকটিকিয়া একদম নাচনীয়ে পিন্ধা আৰু এয়া চাওক এয়া এইখন হ'ল একদম পিয়ৰ মুগা দেখিলেনে এইখন দেখাই দিছোঁ আপোনালোকক ৰিহা আৰু টচৰ দেখাওঁ এতিয়া এয়া টচৰ ৰিহা পূৰা মেলি নেদেখাওঁ বাৰু মই অকণমান দেখাই দিওঁ কাৰণ ৰিহাবিলাক বহুত দীঘল হয় এইবিলাক চাওক এয়া পিয়ৰ টচৰ ৰিহা টচৰ চাদৰো আছে দেই এইখিনি আপোনালোকক মই ৰিহাহে দেখাইছোঁ বিহুৰ কাৰণে কাৰণ লাগেই সকলোকে গতিকে এইখন টচৰ চাদৰ বুলি কৈছে বা টচৰ চাদৰ কিমান দাম টচৰ চাদৰবোৰ তোমাৰ 4,800 5,000 মানে এনেকুৱাকৈ পাব বুলি কৈছে এইখন টচ মুগাৰ চাদৰ এইহেতু আপোনালোকক চাদৰ দেখালোৱে মুগা ৰিহা দেখালোঁ টচ মুগা ৰিহা দেখালোঁ এতিয়া চাওঁ বিহু মানে কি কওকচোন আমি বিহুৱান যাচোঁ নে গামোচাখন মেইন গতিকে এখন পাটৰ গামোচা দেখাইছোঁ চাওক এইখন খুব ধুনীয়া পাটৰ গামোচা আৰু এতিয়া যিহেতু এইবাৰ পাৱাৰ লুমৰটো সকলো গামোচা বন্ধই কৰিছে আৰু আমি ইউজ কৰিবও নালাগে পাৱাৰ লুমৰ গামোচাসমূহ আমাৰ শিপিনীসকলে যিখিনি কষ্ট কৰি আছে সেইখিনি সদায় স্বীকৃতি দিব লাগে আৰু এয়া চাওক এখন পাটৰ গামোচা দেখাইছোঁ কাৰণ এতিয়া দৰাক ডিঙিত দিবৰ কাৰণে এখন খুব ধুনীয়া গামোচা দুটা চাইডেই সমানেই ফুল আছে চাওক এইখন একদম আহল বহল এইখন দৰাক দিব পৰা গামোচা মোৰলৈ বেছিয়ে দীঘল হৈ গ'ল বায়ে কৈছে দৰাবিলাক ওখ মানে মই যে চাপৰটো বুজাই দিলে বাৰু এয়া খুব ধুনীয়া এখন গামোচা বা পাটৰ গামোচাবিলাক কিমান হয় পাটৰ গামোচাবিলাক এইবোৰ 1,500 তেনেকৈ হয় 1,500ৰ পৰা ন আপোনালোকে পাটৰ গামোচা পাব 1,500 টকাৰ পৰা আৰু এয়া আমাৰ ইয়াৰ শিপিনীসকলে বোৱা বাহিৰৰ নহয় আপোনালোকক মই একদম ক্লিয়াৰকৈ কৈ দিছোঁ এইখিনি আমাৰ শিপিনীয়ে বোৱা
আৰু এখন টছৰ গামোচা চাওক এইবোৰ চব এইখন দৰাই ল'ব পৰা চাওক ইয়াতো খুব ধুনীয়া বিহুতো ল'ব পৰা বিহুত আপোনাৰ এতিয়া বিহু পাতিব তাতে আপুনি কাৰোবাক দিবলৈ বা ল'বৰ কাৰণেও এটা খুব ধুনীয়া টছৰ গামোচাখিনি কিমানকৈ 1600 ন এইখন চাওক খুব ধুনীয়া গামোচা আৰু মাজে মাজে এনেদৰে গল্ডেনৰ কামো আছে অলপ অলপ গুণা আছে তো বায়ে ইয়াত খুব মানে সকলো টাইপছৰে তেওঁলোকৰ গামোচা ৰাখিছে মই গামোচা বুলিয়ে কৈছোঁ কাৰণ মই তেওঁলোকক কি বুলি কয় ক'ব নাজানিম মাফলাৰ মানে তেওঁলোকে ৰাখিছে এই দুখন দেখিছে বড়ো জনগোষ্ঠীৰ হয় এয়া এখন আৰু এইখন আছে গাৰোসকলৰ এইখন আছে খুব ধুনীয়া এনেদৰে আমি যদি কিবা ড্ৰেছৰ লগতো লওঁ খুব ধুনীয়া লাগিব কিন্তু এখন খুব ধুনীয়া এয়া আৰু ইয়াতে আপোনালোকে আহিলে নিজেই দামবিলাক চাই ল'ব পাৰিবই বাটো থাকিবই আৰু এইখিনি আছে খুব ধুনীয়া ধুনীয়া চাওক নৰ্থ ইষ্টৰ গোটেইখিনি টাইপছৰে আছে বুলি কৈছে আপোনালোকে এনেদৰে আহিলে পাই যাব কাৰণ কালাৰবোৰো খুব ধুনীয়া ধুনীয়া কালাৰবোৰ বিৰাট ধুনীয়া ধুনীয়া এয়া দেখিছে কালাৰবিলাক বহুত ধুনীয়া ধুনীয়া গাৰো আছে এইবোৰ খুব ধুনীয়া তো আপোনালোকক এইখিনি দেখাই দিলোঁ মানে গামোচা দেখাওঁতেই জনগোষ্ঠীয় যিসমূহ গামোচা সকলোখিনি দেখাই দিছোঁ আৰু এতিয়া আৰু বহুত কাপোৰ আছে মই কৈছোঁ নহয় মই আপোনালোকক কাপোৰখিনি বেক কেমেৰা কৰি দেখাই আছোঁ এইয়া চাওক এইযোৰ খুব ধুনীয়া কাপোৰ এইযোৰ ডাইটছ ন এইযোৰ ডাইটছৰ খুব ধুনীয়া কালাৰটো খুব ধুনীয়া ডাইটছ চেল বৰ্ডাৰ অঁ ডাইটছবিলাক কিমানকৈ ডাইটছবোৰ তোমাৰ 11,000 10,000 এনেকুৱা 10,000 11,000 ন 10,000 ষ্টাৰ্ট এইটো ডাইটছ ন ডাইটছৰ কালেকশ্যন কিন্তু বৰ ধুনীয়া ৰাখিছে বাৰু এইযোৰ বৰ ধুনীয়া এইযোৰ মাজত এইটো আমি অকণমান আগতে যোনটো বড়ো গামোচাখন চাইছোঁ তেনেদৰে ডিজাইন কৰা আছে ন এইযোৰ খুব ধুনীয়া কাপোৰ এইযোৰ চাওক এয়া পাৰ্পল কালাৰৰো বৰ ধুনীয়া লাইট পিংক হয় এইটো চাওক পিচ কালাৰ অঁ চেল্ফ বৰ্ডাৰ ন এইখিনি খুব ধুনীয়া কাপোৰ এয়া চাওক ডাইটছ আৰু এইযোৰ টছৰ ন এইযোৰ টছৰ কটন ন এইখিনি চাওক এইবোৰ কালাৰ এইবোৰ দামবিলাক কিমানকৈ এইবোৰ দাম তোমাৰ 500 মানে ষ্টাৰ্টিংটো ক'লে হ'ল 500ৰ পৰা ন এই য়েল্ল'যোৰ বৰ ধুনীয়া লাগিছে এইযোৰ কিমান দাম কটনৰ হয় এইযোৰ 1500 ন এইযোৰ চাওক খুব ধুনীয়া কাপোৰ এযোৰ দেখিছোঁ বাৰু ইয়াত এইযোৰ এইবোৰ খুব ধুনীয়া ধুনীয়া কালাৰ একদম আপুনি যি কালাৰ বিচাৰে তেনেকুৱা পাই যাব আৰু এইযোৰ খুব ধুনীয়া লাগিছে চাওকচোন এইযোৰ কপাৰ গুণা কাম কৰা কপাৰ গুণাৰ এইযোৰ খুব ধুনীয়া আৰু ইয়াত এনেদৰে ঘিচা কাপোৰো আছে নেকি এইযোৰ ঘিচা যেন লাগিছে দেখি এইযোৰ নুনি ন অঁ নুনিৰ এইযোৰ খুব ধুনীয়া এইযোৰ কিমান দাম হয় এইযোৰ 1500 ন এইযোৰ খুব ধুনীয়া কালাৰটো চাওক কালাৰ কম্বিনেশ্যন বিৰাট ধুনীয়া আৰু ইয়াতে এনেধৰণে বহুত কাপোৰ আছে মই কৈছোঁ নহয় এখন নতুন বুটিকত কিমান কাপোৰ থাকে মই আপোনালোকক কি ক'ম বায়ে খুব ধুনীয়া কাপোৰ লৈ আছে চাওকচোন একদম বিৰাট ধুনীয়া কাপোৰ এইযোৰ বা এইযোৰ কিমান হয় 3,500 ন এয়া চাওক খুব ধুনীয়া এইযোৰ মানে একদম দহি হেতি খুব ধুনীয়া লাগিছে কাপোৰযোৰ এইযোৰ বায়ে দেখাই দিছে চাওক আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল বা খুব ধুনীয়া সেইকাৰণে মানে একদম কালাৰটো জিলিকি আছে আৰু আমি আৰু দুযোৰমান চাওঁ বাৰু ইয়াতে আৰু আছে এইযোৰ ব্লু এযোৰ আছে এইযোৰ চাওক এইযোৰ খুব ধুনীয়া কাপোৰ এইযোৰ এয়া চাওক এইযোৰ খুব ধুনীয়া এইযোৰ চাওক খুব ধুনীয়া কাপোৰ আৰু ইয়াতে আপোনাৰ ক'লোৱে মই একদম ভেৰাইটিজ কালেকশ্যন আছে এইখিনি প্ৰাইচ কিমানকৈ নুনি হয় ন নুনি কটন বুলি কৈছে এয়া চাওক এইবিলাকৰ প্ৰাইচ 1500-1600 এনেকুৱাৰ পৰা আৰম্ভ হ'ব ন এয়া চাওক এইযোৰ ব্লেকত ব্লেক সেইকাৰণে ফুলটো মানে খুব ধুনীয়া লাগিছে এইযোৰ চোৱা কিমান ধুনীয়া কালাৰ অঁ এইযোৰ কালাৰ কম্বিনেশ্যনটো খুব ধুনীয়া ডাৰ্ক গ্ৰীণ গ্ৰীণ লাগে ন আৰু সূতাৰ ফুলৰ যে ধুনীয়া লাগে এইযোৰ গল্ডেন দিয়া এয়া চাওক এইযোৰ ৰেড ভাল পোৱা সকলৰ কাৰণে একদম এইযোৰ আৰু কি চাবা এইযোৰ চাওক গ্ৰীণত আপোনালোকক এতিয়া একদম কমপ্লিট মেলি দেখুৱা নাই আৰু নুনি কটন হয় নুনি কটন ন এইযোৰ নুনি কটন চাওক এইযোৰ খুব ধুনীয়া কাপোৰ এইবোৰ গৰমত পিন্ধি আৰাম পোৱা কাপোৰ আৰু এইযোৰ চাওক এইযোৰ নুনি পাত
গৰিয়েলি দিয়া ডিজাইন যে মানে এই আপোনালোকে গোটেই ইয়াতে আহিলে এইখিনি গোটেই কাপোৰৰ কালেকশ্যনে আপোনালোকে যেনেকুৱা লাগে তেনেকুৱা কাপোৰ পাব ইয়াত মই গোটেই কাপোৰ কালেকশ্যনখিনি দেখাইছোৱেই খুব ধুনীয়া ধুনীয়া কাপোৰ আছে আপোনালোকক মই আপোনালোকক মুগা দেখালোঁ মুগা ৰিহা আপোনালোকক পাটৰ কাপোৰ দেখালোঁ আৰু লগতে টচৰ কাপোৰ দেখালোঁ পিয়'ৰ টচ আৰু আপোনালোকক নুনি পাটৰ কাপোৰ দেখালোঁ নুনি কটন কাপোৰ দেখালোঁ মানে ভেৰাইটিজ কাপোৰ দেখাইছোঁ আপোনালোকক হেভিৰ পৰা একদম লাইট ৱেইটলৈকে গোটেইখিনি দেখালোঁ কাপোৰ আৰু বা যিহেতু আছে মোৰ লগত বা এড্ৰেছটো এবাৰ কৈ দিয়ক মানুহখিনি আহি যাতে সুবিধা হয় সকলোৱে যাতে চাব আহিব পাৰে মোৰ এড্ৰেছটো হৈছে আপোনাৰ ডনামিতা ডিভাইন প্লাজা ছুপাৰ মাৰ্কেট দিছপুৰত আছে ছুপাৰ মাৰ্কেট যিহেতু দিছপুৰ ছুপাৰ মাৰ্কেট চবেই জানেই তাতে আছে আপোনাৰ ডিভাইন প্লাজা তাৰে আপুনি গ্ৰাউণ্ড ফ্ল'ৰ ডনামিতা আপোনালোকে ইয়াতে আহিলেই পাই যাব আপোনালোকে দেখি পাবই একদম কাষতেই ৰাস্তাৰ কাষতেই মানে গতিকে আপোনালোকে আহিব পাৰিব আৰু আপোনালোকে বিহুৰ বজাৰ কৰিব পাৰে একদম ধুনীয়া বিহু বুলিয়ে নহয় আপোনালোকে যেতিয়াই নহয় আহিব পাৰিব বাঘটো পাবই আৰু মই কৈছোঁ আপোনালোকক এড্ৰেছটো মই ডেছক্ৰিপশ্যনত দিমেই আপোনালোকে এড্ৰেছটো ল'ব পাৰিব আৰু ধুনীয়াকৈ আহি পচন্দৰ কাপোৰযোৰ চাই যাব পাৰিব আৰু কৈছোঁৱে বিহুৰ অফাৰ চলি আছে এতিয়া গতিকে আপোনালোকৰ মন পচন্দৰ কাপোৰযোৰ লৈ যাব পাৰে ইয়াৰ পৰা আৰু গামোচাও ল'ব পাৰিব যিহেতু এইবাৰ পৰা মই গামোচা চলা নাই তেওঁ শিপিনীসকলে বোৱা গামোচা মোৰ ৰাখিছেই গতিকে আপোনালোকে আহি চাব পাৰিব আৰু এইটো ভিডিঅ' ইয়াতে শেষ কৰিছোঁ কিন্তু ইয়াতেই ছেকেণ্ড পাৰ্ট এটা আহি আছে কাৰণ খুব ধুনীয়া জুৱেলাৰী আছে আৰু ভাবিছোঁ আপোনালোকক জুৱেলাৰীখিনি দেখাম গতিকে আপোনালোকে ছেকেণ্ড পাৰ্টটো মিছ নকৰিব